নমস্কাৰ ৰাইজ, বৰ্তমান সময় হৈছে ৰাতিপুৱা 4:30 আৰু মই আহিছোঁ আজি বহুত দিনৰ পিছত ঘৰৰ পৰা ওলাই। ৰাতিপুৱা সময়ৰ পৰিৱেশটো দেখুৱাবলৈ আহিছোঁ গাড়ী। এই সময়টো জুলাই মাহত বহুত এটা ভাল সময়, কাৰণ এই কোনো গৰম নাই আৰু পৰিৱেশৰ কোনো মানুহ নাই। দেখিব পাৰিছে গাড়ী মাজে সময়ে এখন দেখা পোৱা যাওঁ, কিন্তু দেখিব পাৰিছে ৰাস্তাত জনশূন্য অৱস্থা। বাকী বলক ভিডিঅ'টো আপোনালোকক আৰু দেখুৱাবলৈ চেষ্টা কৰিম। আজি ওলাই আহিছোঁ কেৱল আপোনালোকৰ বাবে, কিয়নো এই সময়টোত মই ঘৰত শুই থাকোঁ, নহ'লে মই ঘৰত আৰাম কৰি থাকোঁ। কিন্তু এতিয়া মই ওলাই আহিছোঁ ৰাস্তালৈ আপোনালোকৰ বাবে কিছুমান বস্তু দেখুৱাবৰ বাবে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান যুগত আপোনালোকে জানিব পাৰে যে মানুহবোৰ বহুত অসুস্থ আৰু মানুহৰ মনটো অনবৰতে খং নাথাকে। তাৰ কাৰণ কি? তাৰ কাৰণ বহুত আছে, সেইবোৰ যদি এতিয়া কওঁ বহুত দীঘল হৈ যাব। তাৰ কাৰণসমূহ নাজানি পিনি আমি তাক হৰণ কৰিবলৈ যাওঁ, তাক আমি নাইকিয়া কৰিবলৈ চেষ্টা কৰোঁ। তেতিয়া আমি দেখা পাম যে আমাৰ বহুতখিনি উপায় আছে যিবোৰৰ পৰা আমি হাত সাৰিব পৰা। সেই উপায়বোৰ আমি সদায় আমি ব্যৱহাৰ কৰিব লাগে, যাতে আমি সুস্থ সবল এটা জীৱন জীয়াই থাকোঁ। মোৰ কেইদিনমানতে অলপমান জ্বৰ হৈছিলে, জ্বৰটোৰ কাৰণে বহুতখিনি মই অসুস্থ হৈ থাকিবলগীয়া হ'ল। এতিয়া অনুভৱ কৰিছোঁ যে স্বাস্থ্যটো আমাৰ শৰীৰৰ বাবে কিমান গুৰুত্বপূৰ্ণ। মোৰ দেখিব পাইছে স্বাস্থ্যটো অকণ ক্ষীণমিন হয়, কিন্তু তেতিয়াও চেষ্টা কৰিম যে নিজকে আৰু ইয়াতকৈ ভাল কৰিব পাৰোঁ। সেইবাবে আজি ওলাই আহিছোঁ, এটা নতুন পদক্ষেপ ল'বলৈ চেষ্টা কৰিছোঁ, যাতে ৰাতিপুৱা উঠোঁ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰোঁ, যাতে আপোনালোকেও ভৱিষ্যতে বা মোক দেখি পেলাই আপোনালোকেও নিজৰ লাইফটো আৰু অলপমান আগুৱাই যাবলৈ আপোনালোকেও চেষ্টা কৰক। সেইবাবে ওলাই আহিছোঁ। এতিয়া স্প্ৰিং মাৰিম আৰু লগতে মই একদম পুছ আপ মাৰিম, যাতে ৰাতিপুৱা আৰম্ভণিটো বেছি ভাল হয় শৰীৰটোৰ বাবে। Let's do it. Let's do it. जलवा है हमारा। স্কিপিং দেখিছে, এইডাল ক্ৰক স্পিনিং মৰাটো সম্ভৱ নহয় দেই। আপোনালোকে যদি কোনোবা ট্ৰাই কৰে স্প্ৰিং মাৰিবলৈ ক্ৰক স্পিনিং, আপোনালোকে ট্ৰাই নকৰিব, কাৰণ বহুত অশান্তি পালোঁ মই। আপোনালোকে দেখিলে চাগে ভিডিঅ'ত, মাৰিব নাই পৰা মই ঘৰত বহুত ধুনীয়াকৈ মাৰোঁ স্প্ৰিং, কিন্তু এয়া মাৰিবলৈ অকণমান অসুবিধা হৈছে। সেইবাবে ক্ৰক স্পিনিং নামাৰিব, জোতা পিন্ধি মাৰিব বা খালী ভৰিয়ে মাৰিব। কিন্তু মই খালী ভৰি মৰা নাই আৰু জোতা পিন্ধা নাই মই, কাৰণ দৌৰিবলৈ যোৱা নাই। কিন্তু কাইলৈ পৰা ট্ৰাই কৰিম যাতে জোতা পিন্ধি আহিব পাৰোঁ দেই। Wow, very dangerous! 50 বাৰ পুছ আপ মৰা হৈ গ'ল। মই নাজানো কিমান পাৰিছোঁ মাৰিব পুছ আপ, কেনেকৈ মাৰিম মই সেইটো নাজানো দেই। কিন্তু হৈছে মোক আপোনালোকে নিশ্চয় জনাব কমেণ্টত দেই, হৈছিলে নাই হোৱা সেইটো জনালে হ'ব, কিন্তু চেষ্টাটো কৰি লওঁ। যদি এটা পুছ আপ নমৰা মানুহে পুছ আপ মাৰিবলৈ চেষ্টা কৰে, তেতিয়া কেনেকুৱা ধৰণৰ অৱস্থা হয় এতিয়া দেখিব পাৰিলে মোক। উপায় নাই, চেষ্টা এটা কৰিছোঁ। 50টা পুছ আপ মাৰিলোঁ আৰু পাৰিম চাগে মই মাৰিব, আৰু ভৱিষ্যতে মাৰিবলৈ চেষ্টা কৰিম। আপোনালোকে নিশ্চয় ঘৰত এক্সাৰচাইজ কৰিব, নিজকে ফিট ৰাখিবলৈ চেষ্টা কৰিব, সুস্থ ৰাখিবলৈ চেষ্টা কৰিব, বেমাৰৰ পৰা সাৰি ৰাখিব। আৰু আজি 90টাতকৈও অধিক পুছ আপ মৰা হ'ল আৰু 200 বাৰকৈ বেছি স্প্ৰিং মৰা হ'ল। জানো কি পাৰিছোঁ নোৱাৰিছোঁ নাজানো, কিন্তু চেষ্টা এটা কৰিছোঁ দেই। সেইবাবে সকলোৱে এটা লাইক কৰিব বুলি আশা থাকিল, আৰু ছাবস্ক্ৰাইব এটা কৰিব, ভাল লাগিব মনটো। বাকী কাইলৈ লগ পাইছোঁ আপোনালোকক, see you tomorrow। বাকী সকলোৱে এটা শ্বেয়াৰ কৰিব বুলি আশা থাকিল। ধন্যবাদ, থেংকছ।